নমস্কাৰ কাৰ্ডম মই বীৰেন সিংহি আলোকপাত অনুষ্ঠানলৈ সকলোকে মই স্বাগত জনাইছো। আজি পুনৰ পিজিআৰ সম্পৰ্কে আমি আলোকপাত কৰিব আহিছো। পূৰ্বতে পিজিআৰ অঞ্চলত থাকি পেলাই অৰ্থাৎ য'ত এতিয়া বৰ্তমান পিজিআৰ বুলি কোৱা হৈছে খেৰণী অঞ্চল, সেই খেৰণী অঞ্চলৰ পৰা উঠি আহি পেলাই এতিয়া ইয়াত হাবাইপুৰ অঞ্চলৰ খেৰলাজান নামৰ গাঁওখনত বসবাস কৰিছে এগৰাকী ব্যক্তি। যিগৰাকী ব্যক্তিয়ে সেইখিনিৰ কথা বহুত আছে তেখেতৰ ওচৰতো, মই তেখেতৰ লগত কথা পাতিব আহিলো। তেখেত হৈছে মন বাহাদুৰ নিৰলা। আপোনাক স্বাগত জনাইছো আমাৰ অনুষ্ঠানলৈ। আমি কথা পাতিম। বহুত বহুত ধন্যবাদ স্যার। হয়, আমি কথা পাতিম পিজিআৰ সম্পৰ্কে, অৰ্থাৎ খেৰণী বাক্সাডুবি সেই অঞ্চলৰ পুৰণি কথাবিলাক আমি পুনৰ আলোকপাত কৰিম। গতিকে যিমান দূৰ আপোনাৰ সম্ভৱ মনত পৰে সেইখিনি আমাক জনাবলৈ চেষ্টা কৰিব। আপোনাৰ কথাটো বহুতে ক'লে যে কেৰেলাজান মন বাহাদুৰ নিৰলা ওচৰত যদি যায় এইখিনিৰ কথা বহুত ওলাই পৰিব, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছো। আপোনালোকে পূৰ্বতে খেৰণীত আছিলে? নহয়, বাক্সাডুবিত আছিলে। হয়, তেতিয়া বাক্সাডুবিৰ পৰা উঠি ইয়াত কিয় আহিলে কেৰেলাজানলৈ? আমি আহিলো স্যার। ইয়াত আপোনালোকে যেতিয়া বাক্সাডুবিত বসবাস কৰিলে তেতিয়াহ'লে কি কৰিলে, আমাৰ দেউতা এক বছৰ আহি ইয়াত বাক্সাডুবি, তাৰমানে দেউতা আমাৰ এজন ককা আছিলে, কাকা 4-5 জন মানুহ হৈ জংঘলটো কাটিলে। আমি আমাৰ তাৰে জংঘললৈ সোমালে, তাত আমি 10-12 বছৰ থাকিলে। আৰু ধৰি লওক 50 চন মানে 51 চনৰ পৰা তাত আমি দখল তেতিয়া আমাৰ তাত আমাৰ পুৰুষ নাই, তাত থকা পুৰুষ একোই নাই মানে 57 চনৰ পৰা মানে যেতিয়া ফৌজি খাজানা দিব লাগে মৌজাৰ ধৰিছে, 57 চনৰ পৰাই আমাৰ খাজানা কিবা পুৰুষ আছে। 1963 চনৰ পৰা আমাৰ দেউতা ভোট দিছিলে, চব মানুহ ভোট দিব, তারা দূৰত যাব লাগে বুলি। বাক্সাডুবিৰ পৰা উঠি পেলাই ইয়াত কেৰেলাজানত আহিলে। তাৰপিছত মানে যিটোতো ডিষ্ট্ৰিক্ট আছে, ঘৰ বিলাক বিল্ডিং বনোৱা নাই নহয়, খেৰেৰে এটা ঝুপুৰি আছিলে। এতিয়া আমাৰ এটা লেংৰা চাহেব আছে, ডাঙৰ চাহেবটো কাৰি বাগানৰ ক'ত মাটি আছে? কাৰি বাগানৰ মাটি কি অকাকাত আছে নেকি? জমিন নাই নেকি স্যার? নাপাব নহয়, তাত নাপাবতো, তাত ৰিজাৰ্ভত নাপাবি। তেনে কৰি কৰি ধনৰাং লংপুয়া বোলে ভোটাৰ মাক বিচাৰিব আহে, লংচিং কেছি হলে বোলে আমাৰ বহুত পুৰাণা মানুহ। আমাৰ দেউতাৰ লগত বন্ধুতা হৈ গ'ল। তাৰপৰা দেউতা বোলে স্যার তাক কি লাগে প্ৰেম বাহাদুৰ? পটা লাগে মাটি, বেলেগ কথা খুঁজি বিচাৰিবি, মাটি পটা নাপায় না, তাত ৰিজাৰ্ভত থাকিলে মাটি পটা ক'ত পাব? স্যার নহ'লে আমি কেনেকৈ থাকিব পাৰিম, তো আমি উপায় নাই, ৰাস্তা এইফালে মানে এই লংকা পৰা যিটো উমৰাংচত যায় এই ৰাস্তা ন? এই বেংক যোৱা ৰাস্তাটো, ৰাস্তা পাৰ হৈ তাত মাটি নাপাবি। আচ্ছা, নোহোৱা কথা কিয় বৃদ্ধি কৰি থাকে তই তাৰ পৰা ওলাই আহিলে কি হব? তাৰ আমাৰ তাত মাটি নাই, কেনেকুৱা কৰি আহিবা? তেনেকুৱা কৰি কৰি আমাৰ চাৰুং টিমু গাঁওবুঢ়া আছিলে, এইটো কোনখন গাঁৱৰ? টখাদি পুরানা গাঁওবুঢ়া, এইটো আজিৰ গাঁওবুঢ়া নহয় দেই। চাৰুং টিমু গাঁওবুঢ়াটো আমাৰ কাউন্সিল দিয়া গাঁওবুঢ়া নহয়, নগৰৰ পৰা অহা গাঁওবুঢ়া। আচ্ছা, আৰু ইলেকশ্যন গাঁওবুঢ়া আছিলে হাবিপুৰত, ইও মানে বিদেশে দিয়া গাঁওবুঢ়া। তাৰপিছত আমাৰ মাটি বাৰী নিদিয়া কাৰণে তাত নাপাব বুলি কওঁতে নোটিচ দিলে নহয়। নোটিচো আমাৰ আছিলে, হেৰাই গ'ল নেকি এতিয়া। নোটিচ পাইছিলে? নোটিচ পাইছে, মানে খেতি তেওঁলোকে তাত ৰিজাৰ্ভত থাকিব নাপায়, আৰু তাৰ ঘৰ দুৱাৰ এৰি আৰু ওলাই যোৱা। মানে ইলেকশ্যনৰ নোটিচ পাই পেলাই তাৰপিছত গৈ দেউতা মানে আকৌ ধৰিলে নাই স্যার, মানে আমি খেতিটো উঠাব পাৰিম। খেতি উঠাব পাৰে, আনন্দ ভালকে খেতি উঠালে। তাৰপিছত আৰু আমি ইয়াত বন্দোবস্ত কৰি মাটি বাৰী কৰিলো, ইয়ালৈ আহিলো। এতিয়াও আমাৰ বাক্সাডুবিত মাটি আছিল, নখেদালেও নউঠালেও মানুহ থাকিলেই নাই। নেপালী বিলাক কেইটামান থাকিছে, আমি ইয়াত থাকিলো।
তাৰপিছত লাহে লাহে কি হ'ল বিহাৰী বোলে আহিব ধৰিছে না আচ্ছা বিহাৰী বুলি টকা দিম দাদা আরে দখল কৰা মাটি কিনো আছে আমাৰ কিমান 10,000 না 8,000 টাকা দিম আমাৰ দেউতা কৈছে আচ্ছা আমাৰ 70 বিঘা মাটি আছিলে খেতি কৰা মৰাপাট খেতি মকই খেতি কিবা কিবি কৰিছিলো তেতিয়া কিজানি 1,000 মান পালে নেকি আমাৰ দেউতাৰ পইচাই নিদিলে বিহাৰী বিলাক জনসংখ্যা বাঢ়ি গ'ল এনেকৈ কৰি কৰি তাৰপিছত কি কৰিলে কাৰিবিলাক আৰু খায় আর খালে আর এই বছর খালে আর 10 বছর দুসরা আর খাব লাগিব হয়তো আপনারা এনেকে ভালকে নাজানে খায় তাৰপিছত 3 বছৰ 6 বছৰ 4 বছৰ 5 বছৰ হলে এই জায়গাত আকৌ আহিব এনেকে ঘুৰি ঘুৰি আহিব এতিয়া বিহাৰী বেলেগ ককাই মাটি দে আমাৰ পইচা দিম কাজু বিচাৰিছে বিচাৰত যেতিয়া নাজানে এইটো মাগনা মাটি জঙ্গল কাটি আমি আর খাইছো পয়সা পালেগে দে তেনেকৈ থাকি থাকি বিহাৰী বেলেগ বাক্সাডুবি হ'ল তেনেকৈ খেৰনিতে হৈ গ'ল আৰু হোৱাৰ পিছত 2-4 ঘৰ নেপালী থাকাত কি কৰিলে আৰু মাৰপিট কৰে মাটিৰ সেমা ঠেলা কৰে এইটো কোনে কৰে বিহাৰী বিলাক আচ্ছা আচ্ছা তাৰপিছত থাকিব নোৱাৰি নহয় নেপালী বিলাক দে 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 মাটি দে আমাৰ দে আচ্ছা পইচা বেছি দিম 2 ঘৰ থাকোঁতে এনেকৈ পইচা দি দিলে আৰু তাৰপিছত বাকী ক'ত দিব গাৰো মানুহ কোনফালে আছিলে গাৰো মানুহ আছিলে দিখৰামৰ এইফালে আৰু ফৰেষ্ট বজাৰ এইফালে গাৰো মানুহ বহুত ভৰ্তি গাৰো আছিলে এইবিলাক গাৰো ডংকা কোনফালে গৈছে দেই কোন 2-1 জন খেৰনি আছে নেকি এইফালে কোনবা গাৰো মানুহ সব গুচি গ'ল এইবিলাক গাৰো বিলাক বেছি বিহাৰী বিলাক মাটি পালে আৰু খাৰিখানাৰ এইফালে সব নেপালী বস্তি ডাঙৰ আছিলে নতুন বস্তি বুলি কয় খেৰনি নতুন বস্তি কয় তারপর খারিখানা পর্যন্ত মানে নেপালী মানুষ কমসে কম 1-150 ঘর আছে ডিমাসা মানুহ বিলাক ক'ত আছিলে এইফালে ডিমাসা মানুহ মানে বাক্সাডুবিত আছিলে অলপ বাক্সাডুবিত আছিলে এই এতিয়া মাণ্ডু ঘৰ অলপ এইফালে আছে মাণ্ডৱৰ ওচৰত অলপ আছে যে বেছি নহয় 6-7 ঘৰে আছিলে ডিমাসাটো তাৰপিছত এই খেৰনি ইফালে খেৰনি ফালেতো ডিমাসা মানুহ এই মৌজাৰ বেলেগ আহিছে 2-4 ঘৰ বেছি বেছি নহয় ছাৰ এইটো কছাৰী বস্তু এনেই কৈছো 5-7 ঘৰ মান আছিলে এনেতো নেপালী এৰিয়াত তেনেকৈ কৰি 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 আৰু এইফালে সব নেপালী ক'ত গুচি গ'ল ধুনিৰাম ৰংপি সৈতে আপোনাৰ দেউতাৰ বন্ধুত্ব আছিলে আৰু ডাঙৰ ছাৰ আৰু আচ্ছা আচ্ছা সেই বন্ধুত্ব সময়ত তেওঁলোকৰ মাজত যিটো কথাবিলাক পাতে নহয় আপোনাৰ এটা কি মনত পৰে মনত মানে আগতো ভোট আহিলে তারপরে ইমান দীঘল কাগজ আহিব আচ্ছা অমুক জায়গা থাকিম তাতে খাইম তাৰপাছত অমুক তারিখ অমুক জায়গা থাকিম তারপরে চিজিল কৰি আৰু মানে লিষ্ট বনাই পঠাব সেইমতে ছাৰ কেইটা আহিব আমাৰ গেট সেট বনাব এতিয়া আমাৰ ঘৰতে আহিব তাৰপিছত 1 ৰাত থাকিব গাঁৱৰ ৰাজামৰ বিলাক দেউতা মাতি দিয়ে কথা বতৰা কৰিব আৰু তেতিয়া কি চেনেমা বুলি কৈ বাহিৰত মানে দেখুৱা আছে না এইটো ৰাইজে কৈ চেনেমা দেখাই দিয়ে লংচিং টিছু আচ্ছা আৰু ধনিৰাম ৰংপি তাৰপিছত যাব দং খেৰনি তেনেকৈ কৰি কৰি ঘূৰিব আমাৰ এৰিয়াত তেনেকুৱা আছিল বিখ্যাং গাঁৱৰ এই যিটো বৰ্তমান কাৰ্বি মানুহ কাক চিনি পায় আপুনি পুৰণি মানুহ বোলে ৰাংঘেৰ ৰংপি আছিলে গাঁওবুঢ়া কিন্তু মোৰ দেউতাৰ সখী তাৰপিছত ল'ৰাবিলাক আছে এতিয়া একজন মাষ্টাৰ আছিলে আৰু কেইজনমান আছে আজি অহা কমিছেতো তাৰপিছত পাহৰিলো নামেই পাহৰি যামতো হৰসিং সৰুৰাং হৰসিং মুরমিতা 2টা হারসিং ডাঙৰ হারসিং বেলেগ আছিলে আচ্ছা আচ্ছা আমার তার মাটি নাই তো সেখানের মাটি আদি ভাগি কৰি আমি বন্ধক পইকাছ কৰি তাত বাক্সাডুবি ভাত খাইছো আপোনাক যদি সোধো কি নেপালী মানুহ আগত আহিছিল নে বিহাৰী মানুহ আগত আহিছিল বিহাৰী মানুহৰ 65 চনৰ লিষ্ট আছে নি উলাকচন খেৰেনি আৰু এই সব এৰিয়াৰ মাজত আছে নি কাৰবাৰ আচ্ছা আচ্ছা 70 চনৰ নাই কিজানি আচ্ছা আচ্ছা
70 জন এইফালে আছে লিষ্ট বিচাৰকচোন ভোটাৰ লিষ্টটো আচ্ছা এই তাতে চিনি পাই নহয় কোন আগত পিছত আহিছে তাৰমানে নেপালী আগতে আহিছিলে হা 65খনত ভোটাৰ পোৱাটো মানে 20-30 ঘৰ 15-20 ঘৰ আছে আমাৰ লগে তাত সেইফালে গুচি গ'লো আৰু আমাৰ 65 চনৰ ভোট আছে মোৰ আছে তাত কৰা ইয়াৰ বুঢ়ীৰো আছে এতিয়ালৈকে 65 চনৰ ভোটাৰ লিষ্ট ইয়াৰ পৰে বনাইছে আমাৰ আচ্ছা আচ্ছা 70 চনৰ লিষ্ট আছে নেকি খোদকচোন পৰাই ভোট বিহাৰী খোদকচোন 70 চনৰ লিষ্ট পাই নেকি আছে নেকি হেঁতে তাৰমানে আপোনাৰ মতে তেওঁলোকে কেতিয়া মানত আহিছিলে ধৰি লওক 2-1 আছিলে আৰু চাৰিআলি আছিলে অৰেকলাল লংকাৰ পৰা ই আমাৰ অলপ পিছত আহিছে আচ্ছা 70 চনৰ মান হয় নেকি 70 চনত তেনেকুৱা কোনবাত আচ্ছা আৰু তাৰপিছত 70 চন আৰু 71-72 তেনেকৈ আছে আচ্ছা বেছি হলে বিহাৰী বিলাক তাৰপিছত নাই আগত নাছিলে তো তেতিয়াহ'লে এইফালে পুৰা বিহাৰী হৈ গ'ল লামচাখানাও হৈ গ'ল বিহাৰীৰ কোনবা 65 চনৰ লিষ্ট আছে কিনি লামচাখানা খোদকচোন ওলাকচোন আচ্ছা আছে এতিয়া তেতিয়া কাৰ্বি আৰু নেপালীৰ মাজত সম্পৰ্কটো কেনেকা আছিলে আপুনি কি অনুভৱ পাইছে আমাৰ সম্পৰ্কটো ভাইৰ সম্পৰ্ক আছিল আচ্ছা এতিয়ালৈকে আমাৰ লগে মানুহক কাৰ্বি মানুহক লগত আমাৰ লগে সম্পৰ্ক এতিয়াও বেয়া হোৱা নাই কৰবাত মানে বজাৰত গ'লে বা কৰবাত ডিপু গ'লে আৰু ভাই নিজৰ কাৰ্বি বেলেগ জাতি হ'লে মোৰ তাত আহে মই তাত যাওঁ ক'বলৈ কিন্তু গাঁৱৰ মানে গাঁৱৰ ভাই আছে বুলি এনেকুৱা হাৰাচ লাগে মায়া লাগে মৰম লাগে যেতিয়া পিজিআৰ নটিচটো আপোনালোকক দিয়া হৈছিলে সেই পিজিআৰ নটিচটো পোৱাৰ লগে লগে ধনীৰাম ৰংপিৰ সৈতে কি বাৰ্তালাপ হৈছিল আপোনালোকৰ বাৰ্তালাপ হৈছে মানে ইয়াত মাটি লৈছে নহয় মাটি লোৱাৰ পিছত আৰু ৰংপি ভাল পাইছে তাতে দিলেতো ঠিক আছে আৰু এতিয়া ভালকে থাকিবি তেতিয়াই আমি ইয়াত ঘৰ বনাই পেলাই ইয়াত থকাৰ সময় ৰংপি পেলাই ইয়াত আহে মানে আগৰ কাৰণে লিষ্ট বনাই দিয়ে ভোটাৰ সময় তাত থাকোতে কি বুলি কৈছিলে বাক্সাবি থাকোতে বাক্সাবি থাকো বুলি তাত মাটি পটা নহ'ব বুলি থাকিব নাপায় বুলি কৈছে নাপায় বুলি কৈছে ছাৰ নাপায় কেতিয়াও জনমত এইটো নহয় জনমত পটা নহ'ব বুলি কৈ দিছে তোৰ জনমত কিয় থাকিবি তাত তাৰলৈকে আমাৰ দেউতা আহিলে আর আমার এমএলএ কি আছে নামটা পাহরি গেল বীরেন সিং ইন্টি তো 15-16 বছর ফার্স্ট ভোট লগতে আমার ঘর পর লইছে বীরেন সিং ইন্টি বীরেন ইন্টি মোর নিশানা এই 15-16 বছর বাঁচার কোনে আনিলে ধরেন্দ্র রংপি আনিলে তাত তোমার মানে এমপি এইটু দেই এক ভোট দিবি এইটু ভাল মানুষ আছে এইটু আমার আন্ডার আরে স্যার কি কব তেতিয়া তো আমার কংগ্রেস সময় ভোট আছে আর রংপি আমার হারিব বলি খোজকাঢ়ি যোৱা মানুহকো ইয়াত আমাৰ নাম আছে ভোটাৰ কাগজৰ নাম আছে মানুহ নাই তো আনি পেলাই তাৰ নামত এনেকুৱা কৰাই পঠাইলো ছাৰ কি কৰিব জিকিব লাগিব আমাৰ ধৰিব গ'লে আমাৰ অঞ্চলতো ৰংপি বাহিৰত কোন জানি 2-1টা পাইছে কোনোবা ভোট কোনো পোৱা নাই ৰংপি বাদে কোনো পোৱা নাই আইবুৰত কাৰ্বি দৰবাৰ আহিছে আৰু পাহাৰ পাতি আহিছে মানে ইয়াত ঝগড়া কৰিব বিচাৰিছে মানে ধৰ্ণা লৈ কিবা কিবি কৰিব বিচাৰিছে বেলেগ বিদ্ৰোহী পাৰ্টি কাৰ্বি মানুহ দেই এই যে আমাৰ দেউতাই কৈছে মানে ছাৰ মানে আমাৰ লোকে মানুহ নাই নেকি আমিও ওলাম আমিও মানে প্ৰদৰ্শন কৰিম আপোনাৰ মনত আছে নেকি হাবাইপুৰত যে কাৰ্বি দৰবাৰ পাতিছে এইটো কিমান মান চনত হ'ব তো মনত নাই স্যার কার্য দরবার আমরা প্রমাণপত্র দেওয়া আছে আমার দেউতার এটা বিচারলে পাবো পারে হয় না ভাল কাম করেছি বলে কি প্রমাণপত্র দেওয়া আছে তাতে প্রমাণপত্র দিয়ে না প্রমাণপত্র দিছিল তেতিয়া আৰু তেতিয়া আমাৰ দেউতাই যেতিয়া লৈ আৰু মানে বেছি হৈ গ'ল এইবিলাক পলাই গ'ল টুকুৰা চুকুৰা লৈ উঠি গ'ল আৰু কাৰ্বি দৰবাৰ নাথাকিলে লাজ পালে আমাৰ জনসংখ্যা বেছি হৈ গ'ল কাজিয়া হৈ গ'ল ন কাজিয়া হৈ গ'ল মানে অলপ কৰিলে মাৰ পিটিলে হয় এইটোতো বাৰু আপোনালোকে ইয়াত অহাৰ পাছত নে তাত থকাৰ সময় ইয়াতে সোমায় ইয়াত আহে সোমায় লংচিং টিচু আছিলে লংচিং টিচু মোক ল'ৰা বুলি কয় আহিলে বুলি ক'ব দেই মানে একদম ওপৰত ওপৰত 2 তলা আছে তো আমি মাটিত নখম মানে ওপৰত খম
আমাৰ এটা ৱাল ঘড়ী আছিলে এটা ঠাং ঠাং কৰি বাজে বোলে এই ঘড়ীটো ওচৰতে মোক বিচনা হ'ব লাগিব ঠাং ঠাং কৰিলে আমি উঠিব পাৰিম বুলি কয় তাৰপিছত 4-5টা ভোট মান পালে লংচিত দিছো তাৰ শিৱ টিচু আহিলে আকৌ শিৱ টিচু 3টা না 4টা ভোট দিলো এই শিৱ টিচু আহা সময় মই গামৰা আচ্ছা আপুনি গামৰা হৈ গ'ল তেতিয়া কিন্তু শিৱ টিচু মাতিব নোৱাৰে মোক গামৰা বনাব লৈছে কাউন্সিলত কোনোবাই দম দি দিলে শিৱ টিচু চুপচাপ হৈ গ'ল তাৰপিছত ৰাখিলে এনে ডংকাৰ পৰা দিছে তই চলাই থাক আমি দিলো ডংকাৰ পৰা চাহেবে দিছে গামৰা 4-5 বছৰ এনেই চলালো তাৰপিছত ৰয়িঙি ভাল মানুহ দেই কথা কওঁতে ফটাফট কৰি দিয়ে তো সেইটো কথা ইমান ভাল নাপায় নিদিবাই অন্তৰটো ভাল দিম বুলি দিব দিম বুলি আৰু গালি খৰচ কৰিব লাগিব গালি খুব গালি পাৰে গালি পাৰে মই তুই সদায় তোৰ কাম নাই নেকি এই গামৰা তই যে ডিফুট মানে আহি থাকি মোক দিগদাৰি কৰি থাকে তোৰ ঘৰত কাম নাই নেকি বুলি কৈছে কিন্তু কামটো কৰি দিয়ে কৰি বললে বাকী নাই আৰু দিম বুলি মুখৰ বলোৱালে হৈছে কেতিয়াবা কিবা চবই মানে পাইছে সুবিধা কিবা এটা ৰাস্তা কিবা কিবি ছাৰ মানে মোক দিব লাগিলে মই দৰখাস্ত লৈ গৈছিলো বৈ চাহ তাহ খুৱাইছে কৈছে বোলে চাহ পাহাৰটো বেয়াতো গতিকে তোমাৰ তাত দিব নোৱাৰো দেই তই যাতো ইয়াতে পাহাৰ বেয়া পাহাৰৰ কাৰ্বি মানুহ নিজৰ মানুহ দিব লাগিব আৰু চাকৰি টাকৰি কিবা হ'লে তই নাপাবি এতিয়া নিজৰ মানুহকে মই দিব পৰা নাই আচ্ছা আকৌ মই সুধিব বিচাৰিছো ইলেকশ্যন নটিচ পাই পেলাই আপোনালোকে তো গুচি আহিলে কিন্তু পিছত তাত ইলেকশ্যন কেইবাৰ হৈছে আপোনালোকে গম পায় নেকি নাই ইলেকশ্যন হয় নাই আচ্ছা শান্তিলি এই গতিকে বিহাৰী বিলাক পইচা পেলাইছে আৰু মাটিৰ পট্টা নালাগে খাজানা নালাগে আৰু মাটি দখল পালে হ'ল এইবিলাক কেৱল কাৰ্বিয়ে মাটি দি দিলে নেপালীটো উঠিয়ে গ'ল আৰু তাৰ পৰা বাক্সাৰীটো নাই থাকিলে তাৰ পৰা আহি এই ৰাজ্যৰ ভগিলাল যিবিলাক ভগিলাল মাজনে আমাৰ 6-7 বছৰ পিছত আহা এই ভগিলালটো আচ্ছা এই লম্বা পথাৰ আমাৰকে পুরানো মানুহ ইয়াত অঞ্চলত নাপায় সবাইপুৰত থাকে আছে এইবিলাক খুঁটি চুটি আছিলে আগত মানে কিন্তু ইয়াত এই অঞ্চলত বাগিচা ডুবিৰ পৰা গোটেই উঠি অহা মানুহ বিলাকে ইয়াত গাঁও পাতিছে নেকি কেৰেলা জানো আমাৰ কাউন্সিলি অৰ্ডাৰ দিয়া বস্তু গাঁও এইটো আচ্ছা কিন্তু এই কাগজটো অৰ্ডাৰৰ কাগজটো মই হেৰালো মানে এই গাঁৱলীয়া গাঁওবুঢ়াটো সি মোক ৰাখিম বুলি ৰাখোতে সি পেলাই দিলে নহ'লে আমাৰ অৰ্ডাৰ দিয়া গাঁওটো এইটো আচ্ছা আচ্ছা কাউন্সিলি অৰ্ডাৰ দিয়া আবিৰ অঞ্চলৰ কোনো নাই আৰু আমার অর্ডার দিছিলে নেপালী গাঁও বলি মানে রংপুর মানে অর্ডার দি মানে কাউন্সিল অর্ডার দিয়া গাঁও এইটো আমি এনেই বসবাস করা নাই তো তারপর উঠাই দিয়ার কারণে ইয়াত এটা পারমিশন দিছে মানে এটা গাঁও দি দিছে নেপালী গাঁও বলি এইটো পারমিশন থাক বলি দি দিলে রংপুরে আর বিহারি বিলাক আগতে নেপালীতকে আগতে আহিছে প্ৰমাণটো ওলাকচোন কি প্ৰমাণ আছে পুরো ওলাক না পুরো লাগে তো থাকিব পাৰে নেকি দুই এজন কপিল চৌধুৰী আছিল তো কপিল চৌধুৰী আছিল আচ্ছা আচ্ছা কোন কোন হ'ব পাৰে তেতিয়াহলে কপিল চৌধুৰী আছিল আৰু এই চাৰেলিৰ আৰেগলাল আৰু দুই একজন স্যাৰ মানে এতিয়া মনত নাই তাৰ পিছত আমি ইয়াত আহাৰ পিছত 15-20-30 ঘৰ আহি গ'ল itu 70 চনত কি 10-15 ঘৰ মান বাছটো কমাই গ'ল তো বিহাৰী বিলাক আচ্ছা আচ্ছা গ'ল তো কপিল চৌধুৰী ডকাইত সৰ্দাৰ আচ্ছা তাৰ পিছত আৰু কি এজন কি আছিল হো ভাতিজা নাম পাহৰি গ'লো নহয় তো এই ডকাইত সৰ্দাৰ এইবিলাকে বেটা সৌদাগৰ চৌধুৰী হো কপিলৰ ভাতিজা লাগে আৰু কোনবা কেইজনমান আছিল তেওঁলোকে কি কৰিছিল ইমান বেয়া পাইছে ৰাইজে বিহাৰৰ পৰা মানুহ আহিব আচ্ছা তাত বিহাৰী বস্তু কাৰ্বি নাযায় নেপালী নাযায় তো তাতে দিনটো শুই থাকিব আৰু ৰাতি কৰবাত গৈ ক'ত ডকাইত কৰিব পুৰা আহিব তাতে শুব আচ্ছা তাৰ ইহঁতে আশ্ৰয় দিয়ে মানে লিংক পুৰা আচ্ছা আচ্ছা কিন্তু আমাৰ বেলেগ গম নাপায় কাৰ্বি নেপালীটো বান্দৰ তো ছাৰ বান্দৰ লেজ খৰিছে গতিকে একেই নাজানে তো এই জংঘলৰ লতা ফটা শাক পাচলি খায়
কাৰ্বি বিলাক আলু খুন্দে, নেপালী বিলাক গৰু চৰু মহ চহ ছাগলী তাগলী ৰাখে, এইটোৱে পাৰ্থক্য, একো নাইতো। আচ্ছা, হা হা এতিয়াও কোনোবা মানুহ নেপালী মানুহ কাৰ্বি লেংটা ক'লে আৰু মোৰ একদম ক'ৰ পৰা ৰাগ উঠি যায়। কিয়? সিওতো লেংটা, লেংটা নেপালীতো লেংটা। আচ্ছা 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 আচ্ছা, এইটো কাৰণে নেপালী লেংটাটো ধুতিটো আঁঠুৱালৈকে, কাৰ্বি ধুতি অলপ দীঘল দীঘল আছে, পাৰ্থক্যটো সেইটোৱে। বাটিয়ে ধুতি আৰু দীঘল ধুতি দুইটাহে ধুতি। হা হা হা। দীঘল ধুতিটো কাৰ হয়? কাৰ্বি মানুহ দীঘল। আচ্ছা, নেপালী চুটি দীঘল, চুটি ধুতি একেই। এতিয়াও পাহাৰত গ'লে পাব তেনেকৈ লেংটি মানুহ পাব। তাৰমানে এই দুইটা কাৰ্বি জনগোষ্ঠী আৰু নেপালী সম্প্ৰদায় এইবিলাক মানুহ কি সহজ আৰু সৰল ন? কাৰ্বি আজি মাৰিম বুলি ক'লেও নামাৰে দেই। আচ্ছা আচ্ছা। নেপালীও মাৰিম বুলিও নামাৰে। কাৰ্বি নেপালী কেনেকৈ বন্ধুত্ব হৈছে, কোনোবা যদি বেয়া কাম কৰে, নেপালীও বেয়া কাম কৰিছে, কোনোবা বেয়া কৰিছে, তাক মাৰিব বুলি ৰাইজে আলোচনা কৰিছে, ই কোনো নোপোৱাকে কোনোবা কাৰ্বি এটা সেইটোক মাৰিব পলাই যাবে, এনেকুৱা হয়। এনেকুৱা হয়। নেপালীক বচাইছে, কি কাৰণে বচাইছে তো বন্ধুত্ব নাথাকিলে? আচ্ছা, ই মাৰ খাব নাপালে আৰু পলাই গ'ল, কৰবাত কোন মাৰ খাব? তাৰপিছত কাৰ্বি ছোৱালী দুই একজন নেপালী লৈছিলে, সমাজে ধৰিলে, ধৰাৰ পিছত কি কৰিব? আমিতো বেলেগ জাতিৰ ছোৱালী দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ জাতিত আহিব লাগিব। ঠিক আছে, আমি তোমাৰ জাতিতে যাওঁ। আৰু কোনটো বুঢ়া আছে বুঢ়ী আছে, কোনটো মৰম কৰে তাৰ লগত আছে, সেইটোৱে মা দেউতা। কাৰ্বি নিয়মত কিবা কৰিব, কাৰ্বি হৈ গ'ল। তাৰপিছত মানে কিবা কলচত ৰাখিলে, বুঢ়ী মায়ে কিবা কাপোৰ চাপৰ দি ঢাকিলে, ল'ৰা বনালে, তাৰ দেউতা বনালে, হৈ গ'ল তো। তিমু হলে তিমু বংশ হৈ গ'ল। তাৰপিছত ছোৱালী কৰিলে আৰু কাৰ্বিয়ে হৈ গ'ল। এনেকে নেপালী মানুহ আছে, মাজে মাজে এতিয়া আছে। তাৰপিছত কৰি আৰু ধেৰ নেপালী কাৰ্বি ছোৱালী ল'ব ধৰিছে। কিমান বংশত এটা দুটা হলে বংশত লৈছে। সবেতো নিজৰ বংশ বনাব নোৱাৰে, সবেতো যাব নোৱাৰে। ছোৱালীটো গুচি গ'ল আৰু মাৰিবতো নোৱাৰে, এনে কৰি কাৰ্বি ছোৱালী লৈ গ'ল। পিছতো কাৰ্বি বিলাক চালাক হৈ গ'ল, দেখা শুনিতে মানুহ চালাক হৈ গ'ল। আমাৰ ছোৱালী বিলাক এইবিলাক লৈ যাব, তেখেত আমাৰ নানে। একটা স্কুল পঢ়িছে, কিবা কৰিছে, নেপালী ছোৱালী ধৰিছে, লৈছে এতিয়াও লৈ আছে কাৰ্বি মানুহ। আমি আহোঁতে এই যে ৰুট, যিটো খেৰেন যোৱা ৰুটটো এনেকৈ আছিলে, খালি ডেন কাটা আছিলে। আমি আপ ডাউন কৰোঁতে ডেন কাট আছে, ৰুট নাই। বেং ৰুট ইয়াৰ পৰা গৰম পানীলৈকে এনেকৈ ডেন কাট আছে। পিজিআৰ বোলাটো আগতে গোটেই হাবাইপুৰ মৌজাটোৱে পিজিআৰ আছিলে। ধৰি লওক হাবিপুৰ মৌজাটা হ'ল মৌখুটিৰ জাগা, এইটো নেপালীত দিয়া জাগা দেই। লাষ্টত এই চয়ন দাস বুলি এইজন লংকাত মানে পাঞ্জাবী আছিলে, তাকতো আমি নাপালো, নকম, কিন্তু তাৰ খন্দা পুখুৰীটো আছিলে। তেখেতৰ গাই মৌখুটি আছিলে, তেতিয়া পানী খাবলৈ নপোৱা কাৰণে চয়ন দাসে তাত চিবলাল ঘৰৰ এইফালে ডাঙৰ পুখুৰী বান্ধিলে পাকা দি, তেতিয়া গৰু ম'হ পানী খুৱাইছে। এইটো ধৰি লওক মৌখুটি বনাইছে। বনাৰ পিছত তেতিয়া নেপালী বিলাক ম'হ কিমান পাৰিব, এইফালে খেতি খাব, এইফালে দিগদাৰী হৈছে, দিগদাৰী বোলে আমাকতো আৰু এতিয়া খুটি নালাগে, মাটি লাগে ছাৰ। তেতিয়াই পটা পালে। তাৰমানে সেইকাৰণে মই আপোনাক সুধিছো। আৰু পটা পোৱা মাত্ৰকে নেপালী আগত পটা পোৱা ইয়াত মানুহ নাই, এইটো ওলাওক। আমাৰ কিজানি 60-65 কিছুমান আমাৰ একচানা পটাও আছে, আমাৰ দেউতাৰ আছে, মোৰো আছে। ইয়াত অহাৰ পাছত ইয়াতে অহা পটাত তাত থাকোতে কিবা খাজানা কিবা কিবি দিছিলে, তৌজি খাজানা সেইবিলাক? তৌজি খাজানা দিছিলো, বাক্সা দিছিল। কেনেকে দিব পালে? এইটো মৌজাৰ আছিলে ইয়াতে, এই বস্তিতে, মৌজাদাৰ বস্তি বুলি কয়। এনেতো পিজিআৰ ৰিজাৰ্ভ মাটি বুলি কৈছে।
ৰিজাৰ্ভ মাটি বুলি কোৱাৰ পাছতো যে 2G খাজিনা লৈ ল'লে আপোনালোকৰ পৰা। আমাৰ দেউতা কয় হাউচ টেক্স নিদিলেতো চৰকাৰৰ মানুহ নহয়, বহিব আইনটো আছে, কিন্তু আমাৰ দেউতা এইবিলাক চব জানেতো। আমি য'ত থাকিলে চৰকাৰৰ মাটিত খেতি কৰি খাইছো। হাউচ টুল খাজনা বুলি কয় তেতিয়া। আচ্ছা, হাউচ টেক্স টুল খাজনা বুলি কয়। আচ্ছা আচ্ছা, সেইবিলাক ন এইবিলাক য'ত মানে পাৰ্মানেণ্ট পাট্টাৰ কাৰণে সেইটো নহয় তাৰমানে। নহয়, য'ত থাকিলে আপোনালোকে নহ'লে চৰকাৰৰ মানুহ আপোনালোকে কেনেকে পাব? সেইকাৰণে দিয়া হৈছিল তাৰমানে। যেতিয়া ঘৰ বনাইছে ঘৰতো খাজনা দিব লাগিব। খাজনা দিব লাগিব। খেতি খাইছে খেতিৰ খাজনা দিব লাগিব। আচ্ছা, মাটি ঠিক আছে, মাটি নহয়, খেতিৰ ফচলৰ খাজনা দিব লাগিব চৰকাৰক। চৰকাৰৰ মাটি যে খেতি কৰি খাইছে ছাৰ, হয় নহয়? তেতিয়াহ'লে আমাৰ খাজনাটো 2 বছৰ না 3 বছৰ 2 বাৰ দি দিছে। আচ্ছা, ঠিক আছে, আপোনাৰ লগতো আমি দিয়াৰ পিছতো আমাৰ মানে জাগা এৰিলো, আমি কিয় খাজনা দিম? আমি ইয়াৰ পৰাই দি দিলো। আমি আহি পেলাই আপোনাৰ সৈতে কথা পাতি বহুত কথা জানিলো। আপোনাক বহুত বহুত ধন্যবাদ দিলো। আলোচনা কৰি পেলাই বহুত কথা, পুৰণি কথাবিলাক জানিবলৈ দিলে, ৰাইজেও গম পাব। যদি বিহাৰী মানুহে নেপালীতে আগত আহিছে বুলি কয়, পুৰুষটো ওলাই দিয়কচোন। মইতো নকওঁ কোনে আগত আহিছে কোনে নাই, কিন্তু আপুনি কৈছে মানে কোন আগত আহিছে কোন আগত নাহে, যাই লওক। এতিয়া বেছিভাগ 70 পিছতে আহিছে। আচ্ছা আচ্ছা, বিহাৰী বিলাক কিয় আমি কলো নহয়। আৰু এইফালে আবার লামচাকান এই সব এইবিলাক কাৰ্বিৰে আৰু নহয় জানো, আর খোৱা জাগা। মই কেৱল ভাল মাটি, সেই গতিকে আর খোৱা জাগাতো একোই নাই। টকাটো পালে, টাকা পালে নহয়। মই কেৱল পিজিআৰৰ কথা জানিবলৈ কাৰণে জানিবৰ কাৰণে আহিলো। তেতিয়া কি হল, বিহাৰী কেনেকৈ সোমালে, লালচত পৰিছে কাৰ্বি নেপালী। লালচত পৰিছে। আৰু বেছি এইফালেতো ৰাস্তাৰ এইফালেতো কাৰ্বি মানুহে বেচিছে, নেপালী মানুহ বেচা কম আছে। বেচিছে নেপালী বিলাকতো কাৰ্বিয়ে বেছি গৈছে, কাৰণ মানে আর খাওয়া মাটি পইচা পালে হৈ গ'ল। আৰু বেলেগ জায়গা আর খামতো কি আছে। কৰি কৰি বস্তু যে হয়, আমাৰ হাতীৰ দিগদাৰী আছে, বাঘৰ দিগদাৰী আছে, ভালুৰ দিগদাৰী আছে, মানুহতো আমাৰ ইয়াত লাগেই। এনেকুৱা বিষাক্ত বস্তু আছে বুলি আমি নাজানিলো নহয়, কাৰ্বিও নাজানিলে, নেপালী নিচিনিলে নহয়। বহুত বহুত ধন্যবাদ থাকিল আপোনাৰ। আমি বহুত সময় কথা পাতিলো। পুনৰ আপোনাক কাৰ্ডম জনাইছো। দে কাৰ্ডম ছাৰ।